তো এইভাগে আহিছে আমাৰ হোলী তো হোলীত ভিডিঅ' দিব লাগিব ধামাকা হ'ব ধামাকা তো আপোনালোকক দিব চেষ্টা কৰিম তো মিনি ব্লগত দিম ৰ'বক তো লাহে লাহে চেষ্টা এটা কৰিম আৰু বহুত দিনৰ ভিডিঅ' দিয়া নাছিলোঁ না তো ভিডিঅ' মানে কণ্টেণ্ট সেনেকৈ নোহোৱা হৈ গৈছে তো যিয়ে নহওক তো সেই গৈছে নেক্সট ভিডিঅ' আপোনালোকক স্বাগতম তো আজি থাম্বনেইল চাই তো আপোনালোকে ক্লিক কৰিছে ভিডিঅ'টো তো কিহৰ ওপৰত হ'ব তো গম পাইছে এইচএছ ৰিজাল্ট কি হ'ল মোৰ ৰিজাল্ট দিয়া নাই কিন্তু মোৰ হিচাপত কি হ'ল আপোনালোকে সেইটো কম আজি তো বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো হে গাইজ পোনপ্ৰথমে যদি আপোনালোকক ৰিজাল্টৰ কথা ক'ব যাওঁ মই ফেল মইতো গেই ভাই আপোনালোকক ক'ম তো মই ল' ছাবজেক্ট কিন্তু গমেই ভাই সেনে নহয় তো সেইখিনিত যদি মই পাছ কৰিব ধৰোঁ এই মা তো আপোনালোক প্ৰশ্ন আনি দেখি দিম তো ৰাইজ ফেলটো ফেল আৰু কি হ'ব ফেল কৰিলি আঙুৰ পাই যাম ফেল নকৰিলি কৰিম নাই কি কৰিম যিকোনো এটা হ'বই হাৰা জিকা আছে ফেল কৰা কৰি আছে কিন্তু ফেল কৰিলে গাইছ নপঢ়ো দিয়ক মাথাটা নষ্ট হৈ গৈছে তো এফালে আছে আমাৰ প্ৰশ্ন দুখন আনিছোঁ বৰ্তমান দুখন আনিছোঁ ইংৰাজী আৰু অসমীয়া গাইছ মই প্ৰশ্ন চালি মানে মোৰ মাথা আলি হৈছে তো আপোনালোকক দেখাম তো কোনটো লিখিছোঁ মোটামুটি 10 নম্বৰ মানত দেখাম নাই 10 নম্বৰ লেখাই নাই চাওঁ ৰ'বকচোন দিয়ক ক'বা যদি প্ৰথম আহিল আমাৰ বাবুৱা ইংলিছ তো প্ৰথম পাতটো উল্টে দিওঁ দেখছি না এই চাওক এই কথা লিখছে এই কথা বাকী লেখা নাই যদি কোনোবাই দিছিও তো চাব মিলে চাব গমছি না এই কথা লিখছোঁ এখন গেল উল্টা পাল্টা মানে কথা কি লিখছোঁ কথা ঠিক নাই তো আপোনালোকে নিজে ভাবি চাওক তো একো লেখা নাই এইগিলাখান তো নাই তো খতম এখন মানে ফেল তাৰ নেক্সট আহিল আমাৰ অসমীয়াখন মাতৃভাষা দিছ ইজ মাতৃভাষা তো আহিল দেয়াৰ চিন দিছোঁ না তে গাইছ চিন দিয়া নাই লেখাই নাই মানে আৰু বুজি পাইছোঁ দেখছি না চিনে দিয়া নাই একো চিন দিয়া নাই এটি চিন দিয়া আছে এটি চিন আপোনালোকে চাওক এটি চিন দিয়া আছে মানে এটি লিখছোঁ কিমান পাম এটিতে 5 আছে 5ৰ 3 মানে তো আৰু মই বেছি ফেল আৰু বা তা তো আপোনালোকক দেখুৱাইছোঁ কিয় আমাৰ হ'ল ইংলিছ পাছ কৰিব নোৱাৰিলে গেল আহিল আমাৰ অসমীয়াত যদি পাছ কৰিব নোৱাৰিলোঁ গেল এতিয়া গম পালাক মোৰ ৰিজাল্ট কি এই দুখনত ফেল তো আপোনালোকক আৰু কৈছোঁ সেইকেইখন আনিব এই দুখন আনিছিলোঁ বোলে আপোনালোকক দেখাম কিন্তু সেইকেইখন দেখাব লাগব কিন্তু আপোনালোকে ভাবছে গমেই পাইছে ইয়াৰ ক'ব ভাষা নহয় গৈছে মানে আৰু ক'লেই নাই মোৰ পৰা আকৌ 2-1 দিনতে ৰিজাল্ট দিব খতম দেই তথাপিতো সেইকেইখন দেখি দিম আপোনালোকক চাব লৈ আহোঁ চাই ৰাখোঁ দেই ভিডিঅ'টো আৰু আপোনালোকক কৈছোঁ দিয়ক প্ৰথমতে কৈছোঁ যদি কোনোবাই নতুনকৈ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব নতুন ভিডিঅ' যাই থাকিব আৰু ন' টেনশ্যন গম পাইছে না লগাই চাওঁ তো গাইছ এইগিলাখন বাদ দিলোঁ চব বাদ দি কিনে এতিয়া আৰু দুখন দেখাওঁ আপোনালোকক এতিয়া দুখন কি আনিছোঁ পলিটিকেল চায়েন্স আৰু এডুকেশ্যন তো এই দুখনত মোৰ কেনে হ'ল কিন্তু বাকী আৰু দুখনটো আৰু নেদেখাওঁ দিয়ক গম পাইছে আৰু তো এই দুখনত চাওঁ আমি কিমান কি পাইছোঁ এই দুখন তো গাইছ আহিল পলিটিকেল চায়েন্স আছিল লেখবা লাগে 20 মানে এই আছিল আৰু গম পাইছে না পাতটো উল্টে দিওঁ উল্টি গেল এই লেখাই নাই দেখছি না এই লেখা নাই এই লেখা নাই বাদ দিয়ক এখানেতো মানে ফেল দিয়ক কথা তো এইবাৰ এডুকেশ্যন তো এডুকেশ্যন চাওঁ এবাৰী এই চব কাটা নাই আৰু গম পাইছি না ফেল তো গাইছ ও মাথাটা নষ্ট হয়ে গেছে
ভগৱান সৰস্বতী মা পাছ কৰি যায় বাকী উপায় নাই আৰু তো ৰাইজ এইগিলাখান চব কথা বাদ দিলোঁ তো মই নপঢ়িলে সৰস্বতী মাই ভগৱানে কেতিয়াও পাছ কৰি দিব নাহে ফেইল কৰিলে ফেইল আপোনালোকে ভিডিঅ' পাব ফেইল কৰিলেও পাব পাছ কৰিলে ভিডিঅ' পাব আপোনালোকে তো অপেক্ষা কৰক তাকলৈকে যাতে পাছ কৰোঁ দে আৰু ক'ত নেলখিলিনো ক'ত পাছ হ'ম তাকেওতো কথা দে যিহে হ'ব তো ভিডিঅ'টো পাবই তো আহি আছে হোলী তাৰ কাৰণে সাজু থাকক ভিডিঅ' পাব চেষ্টা কৰিম দে দিম বাদ দিয়ক নহয় যদি কোনোবাই নতুন আছে ছাবস্ক্ৰাইবটো কৰি দিব শ্বেয়াৰ এটা কৰি দিব লাইক এটা কৰি দিব মৰমত ল'ৰা ছোৱালী বাৰ্থডে ফোন যি বুলি ক'লে তাকে দিব তো আজিৰ কাৰণে বাই বাই দিয়ক বাই বাই সৰুকৈ এটা ভিডিঅ' বয়স নাপাব এনেকৈ দিয়া ভিডিঅ'টো দিয়ক বাই বাই